কোনো মানুহ নাই বৰ্তমানলৈকে কোনো মানুহ নাই অকলে আছোঁ বহি এইফালে অলপ ভিতৰৰ দৃশ্যটো দেখাই আছোঁ ইয়াতে হ'ব আমাৰ মুকলি বিহু আহি পালোঁ মই মাত্ৰ ঘৰৰ পৰা খোজকাঢ়ি আহিছোঁ আজি বেছি দূৰ নহয় তো বলক আমি ভিডিঅ'টো চাই থাকোঁ এইফালে ষ্টেজৰ ওচৰত কিবা বিহুৰ কাৰণে কিবা খেল হৈ আছে তো খেলৰ দৃশ্য অলপ আপোনালোকক দেখুৱাম তো বলক আমি অলপ খেল চাওঁ গান বজি আছে তো আপোনালোকে ইমান অডিঅ' কোৱালিটিটো ভাল নাপাব কাৰণ বৰ্তমান কোনো মানুহ আহি পোৱা নাই একদম ফিল্ড খালী হৈ পৰিছে তাৰপিছত আমাৰ যিটো আহিছে জেডি এণ্টাৰটেইনমেণ্ট তাকো লগ কৰাম আপোনালোকক তাকো দেখাম মোৰ লগত আছে দেৱজিত আছে কৈছিলোঁ যে জেডি এণ্টাৰটেইনমেণ্টক লগ পাম যাদুৰ ভিডিঅ' বনাই তো মোৰ লগত আছে এতিয়া জেডি এণ্টাৰটেইনমেণ্ট তো জেডি এণ্টাৰটেইনমেণ্ট কিবা ক'ব স্বাগতম জনাইছোঁ প্ৰথমতে কি আছিল বি এছ ব্লগ ইউটিউব চেনেল আৰু যিহেতু মোক আপোনালোকে খুবেই মৰম চেনেহ কৰি আছে অসমৰ ৰাইজে আৰু ইয়াৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বি এছ ব্লগ আৰু কিহৰ ওপৰত কণ্টেণ্ট দি আছে আপোনালোকে কণ্টেণ্টটো চাব কণ্টেণ্টটো চাই আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চ' ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো যদি চোৱা নাই জেডি এণ্টাৰটেইনমেণ্ট আপোনালোকে চাব মোৰো বাৰু ইমানখিনি ছাবস্ক্ৰাইবাৰ নহয় আৰু কিবা লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব জেডি এণ্টাৰটেইনমেণ্ট মোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব তো ভিডিঅ'টো চাই থাকক আৰু বিহুৰ দৃশ্য অলপ দেখাওঁ আপোনালোকক এতিয়া অলপ বিহুৰ ফালে যাওঁ নেকি যিহেতু আমি মানে অসমৰ ইউটিউবাৰ চ' সৰু হ'লেও যিমান সৰু বা যিমান ডাঙৰ ইউটিউবাৰ হ'লে চব অসমৰ ইউটিউবাৰ অসমীয়া ইউটিউবাৰ আৰু কণ্টেণ্টটোৰ ওপৰত আপোনালোকে চাই কেনে সেইখিনি যিখিনি কৰিব লাগে সেইখিনি কৰিব আৰু যদি ভিডিঅ'ত কিবা ভুল থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব মোৰ ভাইটিৰ নিচিনা হয় বাৰু মই আগতে লগ পাইছোঁ কিন্তু ভিডিঅ'ত আজিলৈকে মই দেখা নাই চ' ভাল লাগিল তোমাকো লগ পাই কিনে বাৰু হ'ব আমি অলপ বিহু ফালে যাওঁ ভিডিঅ' আমাৰ জিতু ভাইও বনাই আছে ভিডিঅ' তাৰ চেনেলটো আপোনালোকে চাব জিতু ভাই বনাই আছে আৰু আমি চাই আছোঁ ভিডিঅ' চাই আছোঁ এইফালে বিহু চলি আছে পিছফালে পূৰা বিহু চলি আছে তো অলপ বিহুৰ দৃশ্য দেখাম আপোনালোকক অলপ চাই থাকোঁ ভিডিঅ'টো আৱাজটো অলপ ভাল অডিঅ' কোৱালিটিটো ভাল নাপাব কাৰণ চবফালে গান বজি আছে তো অলপ ভিডিঅ'টো অলপ আমি এটা লগ পাইছোঁ বিহু নাচিব কিবা এটা কৈ দিয়া হেল্ল' পূৰা বিহু কি ক'ম আৰু বিহু লাগিছে গাত আচলতে বিহু মাৰিবলৈ আহিছোঁ ওলাই লগ পালোঁ এওঁসকলে কিবা এটা কৈ দিয়া সেইকাৰণে ক'লোঁ আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে এওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ দাদা আৰু বহুত বেছি